তো বহুত বহুত ধন্যবাদ মোৰ 1500 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তো স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'ত। আৰু মই বৰ্তমান আছোঁ গুৱাহাটীত, আৰু গুৱাহাটীত মই মানে আলহী ঘৰত আছোঁ, ভিনদেউহঁতৰ বাইদেউহঁতৰ ঘৰত। তো আজি ভিডিঅ'টো মানে কি, মই যিহেতু আপোনালোকে গম পাইছে, মই এখন কাৰ এখন লৈছিলোঁ। তো তাৰ কাৰণে কিবা কিবি এক্সেছৰিজ লগাব লগা আছিল, আৰু কিবা কিবি লগালোঁ। কিন্তু মই এটা মোবাইল হোল্ডাৰ লাগে, কাৰণ মই যেতিয়া ব্লগ কৰোঁ, তো আগতে মানে কি কাৰত এনেকুৱাকৈ ব্লগ কৰা নাই, আৰু যিহেতু কাৰত গাড়ীখন চলাই কিনে মোবাইলটো লৈ কিনে ব্লগ কৰা অলপ দিগদাৰ হৈ যায়। তো তাৰ কাৰণে মই মোবাইল হোল্ডাৰ এটা ল'ম বুলি ভাবিছোঁ। তো মই এতিয়া কাৰ এক্সেছৰিজৰ দোকানত যাই আছোঁ। তো তাত চাই লওঁ কেনেকুৱা কি মোবাইল হোল্ডাৰ আছে, কাৰণ গাড়ী চলাই কিনে মানে কি ব্লগিং কৰা অলপ দিগদাৰ হৈ যায়। যদি মোবাইল হোল্ডাৰ এটা লৈ লওঁ, দেন মোৰ ইজি হৈ যায় আৰু। তো তাৰে আগতে এটা বস্তু দেখাই আছোঁ। তো মই যিহেতু বাইদেউহঁতৰ ঘৰত আছোঁ, তো বাইদেউহঁতৰ এটা ধুনীয়া ৰুম এটা বনাই আছে। তো অলমষ্ট ক্লিয়াৰ হৈছে। তো আপোনালোক দেখাই আছোঁ, চাই থাকিব। তো ৰুমটো হ'লে এইটো চাওক, এই মানে কি ড্ৰয়িং ৰুম টাইপত বনাইছে। আৰু এইপিনে চাওক ফল চিলিং লগাই দিছে, আৰু এইপিনে কিবা কিবি ফটো ৰাখিছে। তো মানে কি ময়ো মানে এটা ৰুম বনাম বুলি ভাবি আছোঁ এনেকুৱাকৈ, মানে ইয়াতকৈ আৰু পাৰিলে ভালে বনাম বুলি ভাবি আছোঁ। কাৰণ আমিও নতুনকৈ মানে ঘৰ এটা বনাইছোঁ। তো তাত মানে কি গোটেই তাড়াতাড়ি বনাব লগা হ'ল। তো ইমান মানে ক্লিয়াৰলি ভালকৈ বনাব পৰা নাই। তো মই এটা মানে ভালকৈ বনাই আছোঁ তলত। তো তাৰো ভিডিঅ' দেখাম আপোনালোকক। তো তাৰে মাজত দুটামান বস্তু দেখাম আপোনালোকক চাই। এইটো চাওক, ইয়াতে এটা মানে কি গোটেইখিনি বস্তু মানে ৰাখিছে সজাই কিনে, আৰু পিনে কেনভাছ, আৰু ইয়াতে পেপা বাঁহী লগৰ। তো কি মানে আমাৰ মানে ভিনদেউৱে কিবা কিবি বজায়, এইবোৰ লেডাৰৰ বস্তুবোৰ গোটেই বজায়। তো এইবোৰ মানে সজাই কিনে ৰাখিছে ইয়াতে। আৰু এতিয়া এনেকৈ টাইমো নাপায়। তো এতিয়া মই ওলাই যাম। তো ব'লক মোৰ লগত একেলগে গোটেইখিনি জাৰ্ণি দেখাই আছোঁ। তো গাইজ, কথাটো হ'ল কি, মানে কি মই এতিয়া নলবাৰী যামতো। তো আগতে কাৰ এক্সেছৰিজত সোমাম। তো তাৰে পিছত মই যেতিয়া নলবাৰী যাম, তো মোৰ লগৰ এজন আছে নিৰিতপল শৰ্মা বুলি কয়। সি নতুনকৈ ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিছে। তো প্ৰথমতে সি কিবা বেলেগ দিছিলে, কিন্তু এতিয়া চাগে সি ব্লগিং নতুনকৈ ষ্টাৰ্ট কৰিব। তো তাৰ ঘৰত সোমাম। আৰু সি যিহেতু মানে কি মই গাড়ীখন লগত সি যাব নোৱাৰিলে, তো এতিয়া মই তাৰ ঘৰলৈকে যাম, দেখাই আছোঁ গোটেইখিনি। তো বাই বাই। এতিয়া কাৰৰ চাবি ল'লোঁ। তো গাড়ীখন বাহিৰতে পাৰ্কিং আছে বাৰু। মানে কাৰখন, তো আজিকালি কি মানে আজিকালি চাবিগিলা এনেকুৱা হৈছে, এনেকুৱা টাইপ হৈছে। তো আগতে এনেকুৱা ইয়াতে কি সোমাই দিব পৰা হৈছিল, কিন্তু আজিকালি নাই। বাট মই এইটো ভাল নাপাওঁ। আজিকালি পুছ বটন আছে, আৰু পুছ বটনটো মোৰ ইমান এটা মানে খাচ নালাগে, কাৰণ কিছুমান ক্ষেত্ৰত ৰিস্কি হৈ যায়। বাট কোম্পানী দিছে যাতে আৰু উপায়টো নাই। আপোনালোকে কেনেকুৱা পায়, কোনটো বেছি ভাল পায়, পুছ বটনটো ভাল পায় নে কি থকা সেইটো ভাল পায়, আপোনালোকে কমেণ্টত জনাব। Fasten driver seat belt. গাইজ, আজি মানে কি গুৱাহাটীত অমিত শ্বাহ ডাঙৰীয়া আহিব। তো তাৰ কাৰণে মানে কি ট্ৰাক বা লাইন গাড়ী, চিটি বাছ এইবোৰ একো নাই। তো আজি গুৱাহাটীত গাড়ী চলোৱা একদম ইজি হৈ আছে, মানে একদম ফ্ৰী ৰাস্তা, আৰু প্ৰাইভেট কাৰ চলি আছে। তো গাইজ, সিদিনা মই অলপ আগতে ক'লোৱে যে মই কাৰখনত কিবা কিবি এক্সেছৰিজ লগাইছিলোঁ, কিন্তু মই কি মানে ভিডিঅ' কৰা নহ'ল বাৰু। তো আপোনালোকক আজি দেখাই আছোঁ কি লগাইছোঁ। তো চাওক, ইপিনে মই চিট কভাৰ এইকেইটা লগাইছোঁ। এইটো চিট কভাৰ লগাইছোঁ, কেনেকুৱা লাগিছে জনাব। নেক্সট মই এডাল ষ্টিয়াৰিং কভাৰ, এডাল কিন্তু ৰেডিমেড নহয় বাৰু, এইটো চিলোৱা। চব আপোনালোকে ইয়াতে চিলাই আছে। তো অলপমান প্ৰব্লেম হ'ল কি, যেতিয়া চিলাই এইপিনে মানে এই ভাগটোতে মানে এইটো সোমাই দিয়েতো, এইটো কাভাৰটো। তো মানে এইটো ছাইড হৰ্ণটো দিকে বাজি আছে, এইটো ছাইড অকণমান টাইট হৈ আছে। কিন্তু সিহঁতে কোৱা মতে কি বজাই থাকিলে মানে এইটো দাবি গ'লে ঠিক হ'ব বুলি কৈছে। মই লগাইছোঁ ৰেইন গাৰ্ড। এইটো চাওক, এইটো ৰেইন গাৰ্ডটো, ফ্ল'ৰ মেটটো লগাইছোঁ। তো এইখিনিয়ে, বেলেগ তেনেকুৱাকৈ একো লগোৱা নাই। তো আজি মই মোবাইল হোল্ডাৰ এটা চাম। নেক্সট মই এইটো গণেশৰ মূৰ্তিটো লগাইছিলোঁ। গৈ আছোঁ তালৈকে,
হেচৰীয়া দোকানত চাই লওঁ ইয়াতে যদি গুৱাহাটীত নাপাওঁ কাৰণ মোৰ টাইম অলপমান কম আছে মই আকৌ বঙাইগাঁও যাব লাগিব যদি টাইমটো মিলে ইয়াতে ল'ম যদি টাইমটো নিমিলে এতিয়া নলবাৰীতে ল'ম তো ব'লক একেলগে মোৰ লগত তো গাইজ মই আহিলোঁ চন্দ্ৰমা কাৰণ গুৱাহাটী গ'লে চন্দ্ৰমাত কিবা এটা নাখালে মানে আধৰুৱা হৈ থাকে মানে গুৱাহাটী আৰু হাৱেদি আহিলে প্ৰণীতা মই সাজু হৈ আহিছোঁ তো মই এতিয়া চন্দ্ৰমাত সোমাইছোঁ তো কিবা এটা খাই লওঁ ৰাতিপুৱা ওলাই এতিয়া খোৱা নাই আৰু মানুহ চাওক ইয়াতে কিমান মানুহ চাওক দিনে ৰাতি এনেকৈয়ে থাকে মানুহ তো গাইজ পৰঠা চাওক এখন কাঁহীমান ডাঙৰ তলত যে বাতি আছে গমেই নাপায় এইখন উঠাই দিলেহে গম পায় বাতিটো আছে বোলে এইটো বাতি তো বহুত বহুত ধন্যবাদ মোৰ 1500 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু এইটো চাওক 1500 ছাবস্ক্ৰাইবাৰ আৰু সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে এনেকৈ উৎসাহ দি যাই থাকিব আৰু ভাল ভাল ভিডিঅ' ভাল ভাল ব্লগছ আপোনালোকৰ কাৰণে বনাই যাম যিহেতু মই হাজত ইয়াতে চন্দ্ৰমাত ৰখিছোঁ তো মোৰ ইয়াৰে বন্ধু মৃগাংক তো সি আহি আছে ইয়ালৈকে তো তাক ফোন কৰিলোঁ সি ঘৰতে আছে সি আচলতে গুৱাহাটীত কাম কৰি আছে তো তাক এবাৰ লগ কৰি যাওঁ মৃগাংক লাজ কৰে বাৰু বেলেগ চিভিল ড্ৰেছত আছে লোকেল জেগা না আৰু সিংধমা দিছা দু তো গাইজ ই যিহেতু আহিল তো আমি একবাৰ গুৱাহাটী পোৱামক্কা চাইড যাওঁ গাড়ীখনৰ মানে পাৱাৰটো চাই আছোঁ আমি হিলছত উঠোৱা নাছিলোঁ আগতে ল'বাৰ বেছি দিন হোৱা নাইতো তো বৰ্তমানলৈকে ঠিকেই আছে পাৱাৰ তো গাইজ ভিউ চাওক তাকে শৰাইঘাট খান নিচিনা তো ইয়াৰ পৰাই একদম শৰাইঘাট দেখা পায় মোবাইলতে দেখা নাপায় বাৰু চাওক ভিউ চাওক ইয়াতে কোনোবা বাৰ্থডে পাতিছিল চাগে কেক দেখোন মই বহুতে সুধি আছে মাইলেজ কিমান দিয়ে যিহেতু মোৰ বেছি দিন হোৱা নাই বৰ্তমান মই মাইলেজ পাই 13.5 আৰু এইটো চলোৱাৰ কথা আছে বাৰু হয়তো কোনোবা বেছিকৈ ল'ব পাৰে মাইলেজটো চলোৱাৰ লগত এইটো চাওক 13.5 মাইলেজ দি আছে গাইজ ৰাস্তা একদম ফিনফিনা কৰি দিছে হাজো হৈ আগতে অলপ বেয়া আছিল বাৰু এতিয়া মজা আছে আৰু গাড়ী চলাই মজা আছে ইয়াতে আৰু টোল দিব নালাগে বাৰু এতিয়া ইপিনে যাব পাৰিব গাড়ী লৈছি চলি কথাটো হ'লে এনেকুৱা আজি মই যিটো মোবাইল হোল্ডাৰ লোৱা কথা আছিল তো এইটো মানে কি গুৱাহাটীত নাপালোঁ তো ইটা নলবাৰীতে ল'ব লাগিব কাৰণ তাতে আৰু বহুত যাম যিহেতু আজি বিজেপিৰ কিবা কামো আছিল মিটিঙো আছে তো ইটা নলবাৰীতে ল'ম মোবাইল হোল্ডাৰটো আৰু ইপিনে নতুন ইউটিউবাৰে ব্লগত ব্যস্ত এইটো তো গাইজ মোবাইল হোল্ডাৰডাল ল'ব যাই আছোঁ নিলোঁ মই ধ্ৰুৱা পিছফালে যে অলপ লাজ কৰি আছে হাই কৈ দিয়া একবাৰ তো আৰু 3 বছৰ পিছত মানে কি ইয়াত এটা ভিডিঅ' আপোনালোকে দেখা হ'ব 3 বছৰ পিছত মানে ই এটা বিজনেছ ষ্টাৰ্ট কৰি আছে তো 3 বছৰমান লাগিব বাৰু না 3 বছৰ লাগিব তো ব'লক আমি আহি পালোঁ কাৰ প্লেনেট নলবাৰীৰ এখন ইয়াতে এচেচৰিজ আৰু ইয়াতে ৱাশ্বিং কৰে তো গাড়ীৰ ৱাশ্বিং তাৰপিছত আপোনাৰ তাকে ছাৰ্ভিচিং হওক গোটা কৰে তো কপালখন বেয়া ইয়াতেও নাই তো এইবাৰ আগত যাই আছোঁ হ'ব তো এইটো কাল হলডাল ল'লোঁ আৰু অলপ চিষ্টেমটো বেলেগ আৰু কিবা চুইচ এটা আছে চুইচটো দি পেলাই এনেকৈ মেলা যায় আৰু মেলা নেকলাক দেখোন এইটো মেলা যায় আৰু টিপি দিলে লক হৈ যায় তো এইবাৰ ভিডিঅ'টো কাৰখানাত তাতে থৈ কিনে গোটেইখিনি দেখাই আছোঁ ফিটিং কেনেকুৱা হৈছে আপোনালোকে চাই পেলাই কমেণ্ট কৰক তো গাইজ এতিয়া সিহঁতৰ ঘৰত যাই আছোঁ আৰু দুপৰীয়াৰ সাজটো নিলোঁ তাতে খাম তো মই আহিবৰ পৰা মানে ঘৰত ভাত খায়ে পোৱা নাই গাড়ী লোৱাৰ আগৰ দিনা আহিছিলোঁ
তো তাৰ পৰা এবাৰ ঘূৰিয়ে আছোঁ তো গাইজ ভাত তাত খালোঁ তো এতিয়া আমি যাওঁ নীলুহঁতৰ ঘৰৰ পৰা তো গোটেই গাড়ীৰ মোবাইল হোল্ডাৰো অ'কে পাই ল'লোঁ তো এতিয়া আমি গাড়ী চলাই যাব লাগে তো ভিডিঅ'টো ইয়াতে এৰিছোঁ নেক্সট ভিডিঅ'টো আৰু বনাই আছোঁ অতি সোনকালে এটা ভাল জেগাত যাই আছোঁ তেতিয়া গাড়ীখন লওঁতেও মই কৈছিলোঁ যে কাজিৰঙা ট্ৰিপ এটা হ'ব তো ডিম্পু এখন গাড়ী লৈছে তো থাৰ লৈ আছে ই গমেই পায় অকলে তো তাৰো থাৰখন আহিব নেক্সট মাহত তো তেতিয়া কালে কাজিৰঙা যাম তো এতিয়া এৰিছোঁ বাই বাই